আহক আজি আমি যাওঁ প্ৰাচীন শক্তিপীঠ ৰামখাপীঠ দেৱালয়লৈ। আমি শিৱসাগৰৰ ফালৰ পৰা গৌৰীসাগৰ তিনিআলিয়ে সোঁফালে দিখৌমুখ পথ অথবা বৰালিয়ে যাব লাগিব। গৌৰীসাগৰ তিনিআলিৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰৈত প্ৰাচীন শক্তিপীঠ ৰামখাপীঠ অৱস্থিত। এতিয়া জানো আহক ৰামখাপীঠ কেনেকৈ সৃষ্টি। ভগৱান ভোলানাথৰ পত্নী সতীয়াই মহাদেৱৰ অজ্ঞাতে নিজৰ পিতৃ দক্ষৰজাই আয়োজন কৰা মহাযজ্ঞত বিনা নিমন্ত্ৰণে উপস্থিত হয় আৰু যজ্ঞস্থলীত ৰজা দক্ষই মহাদেৱৰ বিষয়ে বহুত তিৰস্কাৰ অপমানেৰে ভৰ্ৎসনা কৰে। সতীয়ায়ে এই অপমান সহ্য কৰিব নোৱাৰি সেই যজ্ঞতেই আত্মদাহ যায়। ফলত মহাদেৱে ক্ৰোধ আৰু বিৰহত সতীৰ জ্বলন্ত শৰীৰ লৈ সমগ্ৰ বিশ্বত তোলপাৰ লগায়। অৱশেষত শ্ৰীকৃষ্ণ নাৰায়ণে বিশ্বৰ নিয়ন্ত্ৰণৰ হেতু তেওঁৰ সুদৰ্শন চক্ৰৰে মাতা সতীৰ 52 টুকুৰাত খণ্ডিত কৰে। যি যি স্থানত মাতা সতীৰ খণ্ডবোৰ পৰে সেই স্থানতেই জাগ্ৰত শক্তিপীঠৰ সৃষ্টি হয়। তাৰে এডোখৰ স্থান হৈছে দিখৌমুখ দেওঘৰীয়া গাঁৱৰ ৰামখাপীঠ দেৱালয়, য'ত মাতা সতীৰ বুকুৰ অংশ পৰিছিল বুলি জনা যায়। এতিয়া আমি 8 কিলোমিটাৰ আহি ভৰলুৱা তিনিআলিৰ পৰা সোঁফালে গতি কৰিম। এতিয়া বাওঁফালৰ নামঘৰটো পাৰ হৈ বাওঁফালে থকা ৰাস্তাটোৰে গতি কৰিম। সন্মুখৰ মাথাউৰিটো পোনে পোনে পাৰ হ'ম। মাথাউৰি পাৰ হৈ সৌৱা ৰামখাপীঠ দেৱালয়।